হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালেই আৰু ঈশ্বৰৰ কৃপাত মোৰো ভালেই বাৰু। তো আজি বিশেষ একো নাই। মই এই মাহৰ 11 তাৰিখে আমাৰ ৰুমৰ ওচৰতে এখন ভাওনা হৈছিল, তো ভাওনা চাব গৈছিলোঁ। তাৰে কেইটামান সৰু সৰুকৈ ভিডিঅ' কৰি থৈ দিয়া আছে, তাকে ভাবিলোঁ আপোনালোকক লৈ দি দিওঁ, আপোনালোকে অকণমান চাওক। বহুত বছৰৰ ভাওনা চোৱাই নাই, তো সেইদিনা চাব পালোঁ। সৰুতেতো ভাওনা গাঁৱত থকা হয়, গাঁৱত ক'ত ভাওনা হয়, আমি গাঁৱৰ 2-3জন মিলি হ'লেও ভাওনা চাবলৈ যাওঁ ৰাতি ঠাণ্ডা দিনত। তো সেইটো এটা অনুভূতিয়ে বেলেগ। তো এতিয়া বহুত 4-5 বছৰৰ মূৰত ভাওনা চাইছোঁ, তো ভাল লাগিল ভাওনা চাই। তো অনাগত দিনত যাতে আৰু চাব পাওঁ, গাঁৱত থাকিব পালে ভাল হয়। টাউনত সিমান এটা পোৱা নাযায়, কিন্তু ওচৰতে নামঘৰ এটা আছে, তাতে পাতিলে। তো চালোগৈ, ভাল লাগিল ভাওনা বহুত দিনৰ মূৰত। তো মোৰো হেঁপাহ এটা আছে এবাৰ ভাওনাত কিবা এটা ভাও লোৱা। তো চাই লওঁ কি হয়। গাঁৱত যদি ভাওনা পতা কেনেবাকৈ গম পাওঁ, তো নিশ্চয় সৰুকৈ হ'লেও কিবা এটা ভাও এটা ল'ব লাগিব, নে কি কয়? তো আপোনালোকে চাব, ভিডিঅ'টো কেনেকুৱা পাই জনাব। যদি চাই ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। অন্ধকার খরচত পরীক্ষা করার পাছৰ পৰা কাৰোৱে হোৱা নাই পৰীক্ষা। আৰু ভাবিছো নহ'ব নেকি মোৰ যশ বুজাভাগ, নহ'ব নেকি আমাৰ মনোমাংস পূৰণ। হয়, মহারাজ, মই অতি শীঘ্ৰে গৈ সেই গায়কক ৰাজসভালৈ লৈ আহোঁ। মহারাজরে জয় হোক। Oh
কোৱা হবে জয় শ্ৰী হৰি জয় হৰি বিদায় দিয়া পিতা Hey,